সরকার আছিল না বিপিএফৰ সরকার আছিল? কার সরকারের দিনত ঘর জ্বলিছে, কার সরকারের দিনত মানুষ মরিছে? আজি এই কথাবিলাক কোনো পাহৰি যোৱা নাই। এই 3টা বছৰত কারবার ঘর জ্বলিছে? এই 3টা বছৰত কারবার ঘর জ্বলিছে? এই অঞ্চলত কোনবা ইলেকশন হয়েছে? এই অঞ্চলের কোনবা দুইয়ার পৰা পলাই যাব লগা হয়েছে? কোনো পলাই যাব লগা হোৱা নাই। আজি আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো, যিসকলে 2003 চনৰ আগত আহিছে, যিসকলে ইয়াত মাটি বাৰী থাকাৰ কাৰণে আইনগতভাৱে তেখেতসকলে যোগ্য, এই সকলো মানুহ মাটি বাৰীৰ অধিকাৰ দিয়া হ'ব, কোনো ইয়াৰ পৰা বাদ পৰি নাযায়। আজি আমাৰ ৰাভা ভাইসকল আছে, বাইদেউসকল, দাদাসকল আছে, আমাৰ নিজৰ জাতি ভাই, ৰাজবংশীসকল আছে, খিলঞ্জীয়া বিভিন্ন জনগোষ্ঠী আছে ইয়াতে, বঙালীসকল, মাইনৰিটিসকল, এই সকলৰ সমস্যা সমাধান কৰাটো আমাৰ দায়িত্ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰে আজি কাশ্মীৰৰ পৰা লৈ উত্তৰ পূৰ্বাঞ্চললৈকে যিমান গণ্ডগোল আছিল সব শান্তি হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আমাৰ ইয়াত অস্ত্ৰ শস্ত্ৰ লোৱা যিমান মানুহ আছিলে আজি সবে মূল খুঁটিলৈ আহিল, আৰু আমাৰ ইয়াত হিংসা কৰিব পৰা কোনো পৰিৱেশ নাই। এইটো কোনে বনাইছে? এইটো নাঙলে বনোৱা নাই, এইটো ট্ৰেক্টৰ আৰু পদুমফুল লগ লাগি বনাইছে। কিন্তু আপোনালোকক ভয় খুৱাইছে, মাইনৰিটিৰ বাইদেউসকলক, দাদা ভাইসকলক ভয় খুৱাইছে। UPPLৰ চৰকাৰ আহিলে ইয়াত মানে খেদি পঠাব। 17 বছৰত কিয় নাঙলে মাতি নিদিলে? 17 বছৰত কিয় মানুহবিলাকক সহায় নকৰিলে? এই কথাটো আজি প্ৰশ্ন কৰক। আপোনালোকে MCLA ইলেকশ্যনত বাৰে বাৰে নাঙলক ভোট দিছে। এই বছৰ আমাৰ এই বছর আমার এই 3 বছর কিমান ঘর হল টোটাল বাউকুমরি 6000। এই 3 বছরত 6000 PMIৰ ঘর নির্মাণ করা হল আমার বাউকুমরি সমষ্টিকে ডনেশ্বৰ বয়াৰী কৰিব পৰা নাই। এই 3 বছরত ইয়াত কমসে কম 15-20 কিলোমিটার রাস্তা নির্মাণ করা হল বাউকুমরি এরিয়াত। এই 3 বছরত ডনেশ্বরে এইটো কৰিব পৰা নাই। আমার সঞ্জয় ভাই আমার পার্টির মানুহবিলাক কৰি আছে। গতিকে আজি সরকার নহয় MCLA জিকাই লাভ নাই। তেখেতসকলৰ দিল্লীত আজি কিমানৰ হাতত ৰেচন কাৰ্ড আছে? হাত উঠাওকচোন। কিমানৰ হাতত ৰেচন কাৰ্ড আছে? সবৰ হাতত ৰেচন কাৰ্ড আছে। যিসকলৰ হাতত ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব। এইটো আমাৰ মামাৰ গেৰেণ্টি, সবে অৰুণোদয় পাব। অৰুণোদয় লাগে নে নালাগে বাইদেউহঁত? সবকে অৰুণোদয় লাগে? পিছফালে লাগে নে নালাগে? পিছফালৰ বাইদেউবিলাক কোৱা নাই অৰুণোদয় লাগে নে নালাগে পিছফালে? এতিয়া যাৰ যাৰ ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড দিয়া হ'ব। কি পাব? 5 লাখ টকাৰ চিকিৎসা ফ্ৰী। বেমাৰ হলে 5 লাখ টকাৰ চিকিৎসা ফ্ৰী। চতুৰ্থ কি পাব? কাৰোবাৰ ঘৰত জ্যেষ্ঠ কোনোবা এজন যদি স্বৰ্গবাসী হয়, স্বৰ্গাৰী যায়, 2 লাখ টকাৰ ইন্সুৰেন্স পাব। কিমান কাম পালে? 4টা কাম। আৰু যোৱা বছৰৰ ভিতৰত, এই বছৰৰ ভিতৰত 1 লাখ চাকৰি অসমত দিলে। আমি 6000 চাকৰি কাউন্সিলত দিলো। BPFৰ সময়ত লাখ লাখ টকা ঘুষ নিদিলে দুখীয়া গৰীব মানুহৰ ঘৰৰ চাকৰি পোৱা নাছিলে। আমাৰ দিনত 8 পইচাও ঘুষ নেদাকে দুখীয়া গৰীব মানুহৰ ল'ৰা ছোৱালী চাকৰি পাইছে। এইটো হল পৰিৱৰ্তন, এইটো হল পৰিৱৰ্তন। আজি এই চাকৰিবিলাক কোনোবা চাহ দোকানত কাম কৰা, কোনোবা ঠেলা চলোৱা, ৰিক্সা চলোৱা, কোনোবা হাজিৰা কৰাৰ ল'ৰা ছোৱালী আজি পুলিচত, বেটেলিয়নত 3rd গ্ৰেড 4th গ্ৰেড সবতো চাকৰি পাইছে। এইটো হল পৰিৱৰ্তন। এই কাম নাঙলে কৰিব নোৱাৰে। নাঙলৰ চৰকাৰ থাকিলে এতিয়াও লাখ লাখ টকা ললেহেঁতেন। আমি খুটা কম্বলৰ ৰাজনীতি বন্ধ কৰিলো। মাহঁত, বাইদেউহঁত, খুটা কম্বলৰ ৰাজনীতি বন্ধ কৰিলো। 100 টাকাৰ কম্বল 50 টাকাৰ খুটা দি BPF ভোট লৈছিলে। আমি এতিয়া আইৱাৰ ঘৰ দি, অৰুণোদয় দি পেলাই, সব সুবিধা দি পেলাই, ল'ৰা ছোৱালীক বিনামূলীয়া পঢ়াৰ পৰিৱেশ কৰি পেলাই আজি আমি আপোনালোকক হাত জোৰ কৰি ভোট খুজিব আহিছো। BPFৰ সময়ত দাদাগিৰি কৰি, দাবী ধমকি দি, ভয় খুৱাই মানুহৰ ভোট বিচাৰিছিলে। আৰু আমি আপোনালোকক মৰম দি, সন্মান দি, নমস্কাৰ জনাই ট্ৰেক্টৰক ভোট দিয়ক বুলি ক'বলৈ আহিছো। এতিয়া আপোনালোকে ঠিক কৰক, আপোনালোকক দাবী ধমকি দিয়া মানুহ লাগে না মৰম কৰা মানুহ লাগে? আপোনালোকে ঠিক কৰক দাদা, কি মানুহ লাগে? মৰম কৰা মানুহ লাগে। তো সেইকাৰণে
আজি এই পৰিৱৰ্তনটো তিনটিলা আৰু বৰি এই অঞ্চলৰ মই কোকৰাঝাৰত কৈ থাকে এই অঞ্চলৰ মানুহবিলাক নাঙলক বহুত মৰম কৰে বুলি হয়নে নহয় নাঙলক মৰম কৰে নাঙলৰ ওপৰত ট্ৰেক্টৰ উঠিছে খেতিয়কসকলক খবৰ ল'ব লাগিব চবৰে খবৰ লোৱাৰ কাৰণে জনক বাওখুংগুৰি অঞ্চলৰ দায়িত্ব দিয়া হ'ল তেখেতে এটা অফিচ বনাই ল'ব এই অফিচত আপোনালোকে যাব পাৰিব ঠিক আছে দাদা মাইনৰিটি সকলৰ কিবা ভয় আছে নেকি আপুনি মাইনৰিটি মই মাইনৰিটিকে সুধিছো বড় যেন লাগিছে আপোনাৰ মই মাইনৰিটিকে সুধিছো এইটো দেখাত বড়ৰ দৰে হয় না তো চবে মানে অলপ সমান হৈ গৈছে কোন বঙালী কোন বড়ো চিনি পোৱা দিগদাৰ হৈ গৈছে আৰণাইটো দেখা পালেহে গম পাব ই বড়ো চবে ভালে আছে বিহু খাইছে বিচুৱা খাইছে চবে বিচুৱাত নাচিছে ঠিক আছে আপোনালোকক আৰু দিগদাৰ নকৰো ঘৰত যাব লাগিব এতিয়া গধূল হ'ল হয় না 7 তাৰিখে কি কৰিব লাগিব 7 তাৰিখে কি কৰিব লাগিব কি ছবিত ভোট দিব লাগিব একবাৰ সকলো কওকচোন মই শুনো কি ছবিত ভোট দিব লাগিব কি ছবিত ভোট দিব লাগিব কি ছবিত ভোট দিব লাগিব চবে কওক জয়ন্ত বসুমতাৰী জিন্দাবাদ জয়ন্ত বসুমতাৰী জিন্দাবাদ জয়ন্ত বসুমতাৰী জিন্দাবাদ ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক এতিয়া বহুত কথা পাতিব লগা আছিল নিৰ্বাচনৰ পিছত আহিলে বাওখুংগুৰিৰ প্ৰত্যেকটো গাঁৱৰ পৰা 2জন মহিলা 2জন পুৰুষ মাতিম মই এটা জায়গাত বহিম আপোনালোকে নিজৰ এপ্লিকেশন বিলাক লৈ আহিব ইদিনা ভালকে কথা পাতিম ফৰ্ম আহিছে নে অৰুণোদয় ফৰ্ম গৈছে নে গাঁৱত চবৰে গৈছে ভালকে ফৰ্ম ফিল আপ কৰি দিব ঠিক আছে চবে ফৰ্ম ফিল আপ ধন্যবাদ